ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই কৈ দিছো যে মই ইয়াত কাকো সাপোৰ্ট কৰা নাই আৰু কোনেও গাত পাতি নলবা। যদি ভিডিওটোৰ বিষয়বস্তু বুজি পাম বুলি ভাবিছা তেনেহলে চোৱা, নহলে ফটোৱা কমেন্ট নকৰিবা। ধন্যবাদ। লক্ষী, ঐ লক্ষী। কওক দাদা, কওক কি হৈছে আপোনাৰ? আবে অসমত বৰ্তমান কি চলি আছে বে? দাদা অসমত কাঞ্চনজংঘা চলি আছিল, কিন্তু এতিয়া দাদা ৰত্নাকৰ চলিব। আবে মক্কেল, মই এইবোৰ তোক সোধা নাই, অলপ বেলেগতকৈ বেলেগ সুধিছোঁ। দাদা মনত পৰি গ'ল দাদা, এয়া চাওক। আহিবা মনে করিয়া সমঝাব ফোন কৰিছে আহিব আসামে গেলে তোমায় পাবো মনে করিয়া সমঝাব আসামে চালা মাকা। লক্ষী তই এইবোৰ কি দেখুৱালি বে মোক? মোৰ দেহৰ প্ৰতিটো অংগ প্ৰত্যংগ সতেজ আৰু সবল হৈ গ'ল বে। আৰে এইজনী ছোৱালী কেৱল ছোৱালীয়ে নহয়, আমাৰ সকলোৰে বাবে দেৱী হয়, দেৱী। বোলো হে দেৱী, তুমি এইদৰে লাগি থাকা। লক্ষী, ঐ লক্ষী। কওকচোন দাদা। অলপ বেলেগ কিবা দেখুওৱা বে, অলপ বেলেগ দেখুওৱা। भीगे होठ तेरे प्यासा दिल मेरा लगे अब्र सा मुझे तन तेरा আবে শেষ। অসম ৰখাতলে গ'ল ভাই হয়, অসম ৰখাতলে গ'ল। অন্তিম সময় আহি পৰিছে আৰু গ'ল 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 গ'ল, শেষ হৈ গ'ল। ৰখাতলৈ যাবৰ বাকী নাই আৰু বে। লক্ষী কিবা এটা কৰ। কি কৰিম দাদা, আপুনিচোন ৰ'ষ্ট কৰি আছে, কৰি থাককচোন, মই আছোঁ নহয়। So hello guys, welcome to my second part of देश संकट में है। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ঠিকেই আছে। গাইজ আজি আমি কথা পাতিম পৰিৱৰ্তনৰ বিষয়ে। পৰিৱৰ্তন এটা সাংঘাতিক পৰিৱৰ্তন। হয়তো আপোনালোকে ঠিকেই বুজিছে। মই আজি আপোনালোকক 2-3 জাত এনেকুৱা পৰিৱৰ্তনৰ কথা ক'ম যাক দেখাৰ পিছত হয়তো আপোনালোকৰ পৰিৱৰ্তনৰ ওপৰত বিশ্বাস নোহোৱা হৈ যাব। তো বন্ধুসকল, এনেকুৱা পৰিৱৰ্তনবোৰক এহেকা ভালদৰে দিবলৈ বলক আজি আমি ভিডিঅ'টো সুকলমে আৰম্ভ কৰোঁ। মাছৰ ভাল পাওঁ চিতল, হে পাচলি ভাল পাওঁ পটল, আজিকালি ভাল লগা হ'ল ৰঙা পানীৰ বটল। তো বন্ধুসকল, প্ৰথম পৰিৱৰ্তনটো চাগে আপোনালোকে সকলোৱে জানে। বৰ্তমান সময়ত বুঢ়া ডেকাৰ পৰা আৰম্ভ কৰি নহয় বুঢ়া ডেকাৰ পৰা আৰম্ভ কৰি ক্লাছ 7-8ত পঢ়া সৰু সৰু মাইনা বাবুহঁতৰ হাতে হাতে স্মাৰ্টফোন। আৰু এই স্মাৰ্টফোনবোৰত কেৱল এটাই ভয়ংকৰ এপ, যাৰ নাম হৈছে টিকটক। এই ভয়ংকৰ এপটো যেতিয়াৰ পৰাই ওলাল তেতিয়াৰ পৰা সকলোৰে টেলেণ্টবোৰ একেবাৰে বাহিৰ হৈ গ'ল। অন্যৰ কথা বাৰু নকওঁ, বিশেষকৈ আমাৰ অসমৰ কথাই কৈছোঁ। তো বন্ধুসকল, পৰিৱৰ্তনৰ উদাহৰণস্বৰূপে এইগৰাকী বাইদেউলৈ মন কৰক। এটা কথা মানে যদি আপোনালোকৰ মোৰ ভিডিঅ' চাই ভাল নালাগে বা মোৰ যদি ফ্ৰেণ্ড কম বা লাইক কম কাৰণে যদি ফ'ল' কৰিব মন নাথাকে তেনেহ'লে ফ'ল' নকৰিব ন, কাৰণ এবাৰ ফ'ল' কৰি আকৌ আনফ'ল' কিয় মাৰে? ভাল নালাগে। চ' প্লিজ কৰিলে ফ'ল' কৰিব। বাট নহয় মানে বাইদেউ আপুনি কি ক'লে? ফ্লো কৰিব মন নাথাকে তেনেহলে ফ্লো নকৰিব ন। कौन है ये लोग? कहाँ से आते हैं? আচ্ছা বুজিলোঁ। এই বাইদেউজনীৰ মানে ইংৰাজীতে মেজৰ আছিলে, নহ'লেনো বাৰু ফ'ল' কৰিব ক'ব এৰি ফ্ল' কৰিব কৈ থাকেনে? এয়াই হৈছে আমাৰ অসমৰ এটা ডাঙৰ পৰিৱৰ্তন, যিটো পৰিৱৰ্তন চকুৰ আগত স্পষ্টভাৱে দেখা পাইছোঁ। এতিয়া যিটো ভিডিঅ' দেখুৱাম, এই ভিডিঅ'টো চাই চাগে আপোনালোকে সকলোৱে ভাবিব যে বাৰুকৈ আমাৰ অসমত পৰিৱৰ্তন ঘটিছে। भीगे होठ तेरे प्यासा दिल मेरा लगे अब्र सा मुझे तन तेरा নহয় মানে এইবোৰ প্ৰকৃততে দেখিলোঁ কি? আৰে দেখাব কি বিচাৰিছা? আৰে আজিকালি ছোৱালীবোৰৰচোন কিবা তেজবোৰ সলনি হ'বহে ধৰিছে। আৰে বাইদেউ ভণ্টিহঁত, তোমালোকৰ দেখোন আমাৰ দৰে ডেকাবোৰতকৈ বুঢ়াবোৰৰ প্ৰতিহে ধান্দা বেছি। নহয় মানে তোমালোকে ভাবিছা কি? ভাবিছা যে আমাৰ ডেকাবোৰৰ তেজ ঠাণ্ডা? হা মানে বুজিলোঁ, বয়স যিমানেই নহওক কিয় টকা মেইন। আৰে অইলত চাকৰি কৰা হ'ল বুলি তোমালোকে যে ককাৰ বয়সৰ মানুহৰ লগত সংসাৰ পাতিব পাৰা, এইটো আচলতে কি কথা? তোমালোকে এইটো ভাবিব পাৰিলা কেনেকে? আচলতে এইবোৰে হৈছে আমাৰ অসমৰ এটা বৃহৎ পৰিৱৰ্তন। आज दिखा दे मुझे लब करके ओ बेबी बाहों में भर के ओ जो भी सोचे सपनों में वो आज दिखा दे मुझे सब करके आज दिखा दे मुझे लब करके ओ बेबी बाहों में भर के বাহ, সাবাস বেটা সাবাস।
বোলে জাগো গ্ৰাহক জাগো জাঙিয়া পিন্ধি নাচো তাকো লেডিছৰ সেই সব জামানা গ'ল এতিয়া জামানা হ'ল এই সবৰ আবে কিছুদিনৰ আগতে কেলা মাক ভনীয়েকহঁতৰ মেখেলা চাদৰ পিন্ধি ঘৰ দুৱাৰ বন্ধ কৰিহে টিকটকত ৰিপ্ৰেজেণ্ট কৰা দেখিছিলোঁ কিন্তু এতিয়া কেলা বেলেগতকৈ বহুত বেলেগহে দেখিছোঁ কিছুদিনৰ আগতে মেখেলা চাদৰত সীমাবদ্ধ আছিল ঠিকেই আছিল কিন্তু এতিয়া যদি এইবোৰত আহি পৰিছে তেন্তে এতিয়া কেৱল এষাৰে কথা ক'ব পাৰিম ধন্য মই ধন্য অসম আৰু ধন্য টিকটক বাবা মাক বাপেকহঁতে চাগে ভাবিছিল যে আমাৰ বাচাই ডাঙৰ হ'লে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব আৰু প্ৰফেচাৰ হ'ব কিন্তু বাচাই যে এইদৰে লেডিছৰ জাঙিয়া পিন্ধি ঘৰৰ ভিতৰত ৰিপ্ৰেজেণ্ট কৰি আছে সেই কথা কোনে গম পাইছে প্ৰথমতে আহে টেলেণ্ট তাৰপিছত আহে অভাৰ টেলেণ্ট আৰু তাৰপিছত আহে টিকটকত মক্কেলামি তো গাইজ আজিলৈ ইমানেই জীয়াই থাকিলে চাগে আৰু বহুত কিবা কিবি এইদৰে দেখা পাই থাকিম তো গাইজ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজত অতি সোনকালে উপস্থিত হ'মহি আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব যদি ভাল লাগে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু আপোনালোক যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেললৈ তেনেহ'লে ছাবস্ক্ৰাইব কৰক আৰু লগতে সেই ঘণ্টা বটনটো বজাই দিব তো গাইজ পুনৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিলোঁ ধন্যবাদ